স্বাগতম জনাইছোঁ এটা ভ্লগত। বাকী আপোনালোকে চাওক আৰু বাকী এনকি মানে চব ভ্লগত বাকী মই যোৱা হাই ছেকেণ্ডেৰী মানে ফিল্ডত আহিছোঁ। মানে আজি আৰু মানে জুবিন দাৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে কিবা অনুষ্ঠান পতা হৈছে। বাকী মোকো তাতে মানে আমাৰ স্কুলৰ পৰা আহা বুলি ক'ব পাৰি। বাকী আমাক ইনভাইট কৰিছে, আপোনালোকেও দেখাও মানে বহুত মানুহ হৈছে, 20,000 মানুহ মায়াবিনী। চ' মানে গানটো মাৰিব আৰু বাকী আপোনালোকেও দেখা, ময়ো চাওঁ ভ্লগ গাইছ। যাবা ওলতে মানে এটা দাদাক লগ পালে, মোৰ ছাবস্ক্ৰাইব কৰা। বাকী দাদা কেনে খবৰ? ভালে। বাকী মোৰ ভালে আছে, ভালে একদম ভাল। বাকী দাদা একদম ভিডিঅ'ত উঠাৰ কথা আছিল, দাদাক মই উঠাই দিলোঁ। বাকী গাইছে এতিয়া যাওঁ আৰু দাদা আৰু মই বাকী ভ্লগ গাইছ। আমাৰ লগৰ ভাইহঁতক লগ পালোঁ। বাকী এইটো হৈছে নিগাৰ ভাই। বাকী এইকেইটা আৰু মানে আমাৰ ঘৰৰ ওচৰৰে এই আংগু ভাই। বাকী এইটো হৈছে হৰজ্যোতি ভাই। কেমেৰা ফালে একবাৰ হাই কৰি দি। বাকী গাইছ এই মানুহ চাবি নেকি গাইছে আপোনালোকৰ মানে গাইছ ক্লিপ নলগাই মানুহ চাই দেখা। বাকী চাওক আৰু 20,000 মানুহ গাইছ মানে মায়াবিনী মানে গানটো মাৰিব আৰু মানে গাইছ লাষ্ট কৰিব নালাগে। অপেন ভিডিঅ' বনোৱা যায়, মানুহবিলাক চাই আছোঁ চাওক। একদম অপেন গাইছ মানে ছাবস্ক্ৰাইবাৰ লগত কথা নাই, একদম ভিডিঅ' বনোৱা যায় আৰু বাকী এতিয়া মানুহ মুকি যায় বুলি ক'ব পাৰি গাইছ। চাওঁ নাই একদম লাষ্ট লাগ কৰিছোঁ অলপ চলপ। বাকী দে আৰু গাইছ মানে তাৰপৰা মই ওলাই আহিলোঁ। মানে আমাৰ বাহিৰ চাইড ধৰিলোঁ, ইফালে বিল্ডিংটো বনাইছে নতুন আৰু ডাইৰেক্ট স্কুলৰ মানে বিল্ডিং বনাইছে আৰু বাকী হৰজ্যোতি ভাই ভাল লাগে না স্কুল পঢ়ি? মজা লাগে নেকি গাইছ? মজাটো লাগবই না। বাকী গাইছ তেতিয়া ভৰি চৰি ধুওঁ, মানে ভৰিৰ অৱস্থা মানে বেয়া হৈ গৈছে, সেইকাৰণে ভৰি চৰি ধোৱা যাওঁ আৰু বলক।
মানে গাইছ এতিয়া আৰু আমি ঘৰত দেখি যাওঁ মানে ভৰিখান আৰু একবাৰ ধুই যাওঁ মানে ভৰিখান বহুত অৱস্থা মানে নহয় হৈছে গাইছ ভৰিখানৰ বাকী চবেই এতিয়া ঘৰত আছো আৰু ভাই সৰস্বতী বাকী কিবা আছে নেকি আৰু ৰাতিত গেলে আছে ৰাতিত লাগি কি আছে আছে মই গম পালে বাকী ৰাতিত গেলে আহিব পৰা নাহিব পৰা ঠিক নাই মানে আৰু আহিলেও আপোনাক দেখাম মানে আহিলে মানে ভিডিঅ'টো এখন এতিয়া সমাপ্ত কৰি দিয়া বুলি ভাবিছোঁ আৰু গাইছ আৰু মানে কি বুলি কয় আৰু ৰাতিত গেলে এনেই আছোঁ আৰু ৰাতি ক'ব একদম মানে গধূলি হৈছে আৰু মানে এতিয়া আৰু ঘৰত যোৱা নাই কিবা হ'ব পাৰে নাই সেইকাৰণে আৰু যোৱা নাই আৰু বাকী আপোনাক যি হৈ দেখাম আৰু গেলিও ঘৰত দেখাম আৰু মানে গাইছে গান খেলিছিলোঁ এতিয়া মানে অলপ চলপ ভয় লাগে দে গাইছ হাই ছেকেণ্ডেৰী মানে কি ক'ম আৰু ৰাতি টাইমত একদম ভয় লাগবই মানে ইয়াতে এতিয়াই মানুহৰ গান বাজনা ভয় আছে আৰু মানে নিৰংষ্ট পৰিৱেশ একদম একোৱেই নাই মানে এই মানুহজনে গা চা ধুই আছোঁ আৰু এইফালে ঘৰ চত মানে চাওক না এইফালে ক্লাছ ৰুমগিলা আছোঁ এতিয়া আমি ইফালে ভৰি ধুব যাম আৰু বাকী বলক গাইছ মানে গাইছ আহি গ'লো ঘৰত আৰু ভিডিঅ'টো মানে এখন এতিয়া মোক বেছি আৰু দেখা নাই আৰু আপোনাৰ বহুত মানুহ হৈছে আৰু ইমান মানে কেমেৰাটো উলিয়াব লাজ নালকৈ মানে বহুত হাল্লা হৈছে সেইকাৰণে ভিডিঅ' চিডিঅ' বনাব পৰা নাই বাকী যি দেখালোঁ আপোনালোকে চাব বাকী ভিডিঅ'টো এখন এতিয়া মোক দিয়া জয় এখন জয় জুবিন দা বাই গাইছ